নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ এখন ডিমৰ কাৰী আৰু তাৰ কাৰণে মই লৈছোঁ ইয়াত ফুলকবি আলু ডখৰকৈ কাটি লৈছোঁ। কাটি পেলাই মই ইয়াতে বইল হ'ব দি দিছোঁ। অকণমান পানী দি পেলাই তাত অলপ নিমখ দি দিছোঁ আৰু দুটা বিলাহী দিছোঁ। বিলাহী এটা অকণমান কেঁচাৰ নিচিনা হ'ল, আচলতে ৰঙা বিলাহী হ'লে বেছি ধুনীয়া হয়। দুটা বিলাহী দিছোঁ আৰু এইখিনি লৈছোঁ মই নহৰু, আদা আৰু জলকীয়া। এইখিনিও মই অলপমান বইল হ'বলৈ ইয়াতে বইল হ'বৰ কাৰণে দি দিম। বইল কৰা যিখিনি আদা নহৰু আৰু জলকীয়া আছিলে সেইখিনি মই এনেকৈ খুন্দনাটোত পিচি ল'লোঁ। দুটামান জালুকো সেকি লৈ পেলাই ইয়াত পিচি লৈছোঁ। ইয়াত বইল বিলাহী দুটা এনেকৈ বাকলিখন আঁতৰাই পেলাই থৈ লৈছোঁ। এটা পিঁয়াজ কুটি লৈছোঁ আৰু এইখিনি বইল কৰা আলু আৰু ফুলকবিখিনি এনেকৈ টুকি লৈছোঁ। এতিয়া কেৰাহীত মই প্ৰথমতে তেল দিছোঁ। দি পেলাই ইয়াতে মই পিঁয়াজখিনিয়ে আৰু বইল আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো দি দিম। কেৰাহীত প্ৰথমতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লতে আদা নহৰু আৰু জলকীয়া যিখিনি থেতেলাই লৈছিলোঁ সেইখিনি দি দিলোঁ। দি পেলাই তাৰপিছত সেইখিনিও অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াত বিলাহী দুটা দি দিছোঁ আৰু বিলাহী দুটা দি পেলাই মই অকণমান ভাজিম, অকণমান বিলাহীকেইটা গলি যোৱালৈকে। ইয়াত আকৌ নিমখ মই দিয়া নাই, যিহেতু বইল কৰোঁতে অকণমান নিমখ দিছিলোঁ, সেয়ে মই নিমখটো অকণমান আন্দাজ কৰি কমাই দিব লাগিব। তাৰপিছত ইয়াতে মই গৰম মছলা, জিৰা গুড়ি অকণমান আৰু অকণমান মিট মছলা দিম। ইয়াত মই মছলা ব্যৱহাৰ কৰিলোঁ অলপ গৰম মছলা, অলপ জিৰা গুড়ি, অকণমান মিট মছলা, হালধি, অকণমান সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু অলপ জলকীয়া গুড়ি দিছোঁ ৰংটোৰ কাৰণে। দি পেলাই মই এইখিনি অকণমান ভাজিব দিম। ভাজা হৈয়ে গৈছে আৰু বেছি ভাজিব নালাগে। অকণমান ভাজি পেলাই মই ইয়াত ফুলকবি আৰু আলুখিনি দি দিম। এতিয়া মই ফুলকবি আৰু আলুখিনি ইয়াত দি দিছোঁ। অকণমান ঢাকোন এখন লগাই দিম যাতে ই অকণমান ভজা যায়, অলপ ভজা হ'ব আৰু পানীখিনিও ওলাই যাব। বইল কৰোঁতে যিখিনি পানী ইয়াত সোমালে সেইখিনিও ওলাই যাব। ঢাকোন এখন লগাই দিম। অলপ দেৰি ভজা হোৱাৰ পিছতে মই ইয়াত আন্দাজমতে পানী দিলোঁ। যিহেতু মই বইল কৰোঁতে আধা বইল কৰি নমাইছিলোঁ, সেয়ে মই আন্দাজমতে এতিয়া পানী দিছোঁ যাতে বস্তুখিনি ভালকৈ বইল হৈ যায়। মই মন কৰি থাকিম বস্তুখিনি বইল হৈ যোৱালৈকে। এয়া আঞ্জাখন ধুনীয়াকৈ উতলি গ'ল আৰু সকলো বস্তু ধুনীয়াকৈ সিজি গ'ল। এনেকৈ মই ভাঙি চাইছোঁ হাতাখনেৰে, এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইটো মিডিয়াম টু ল' ফ্লেম কৰি ল'ম। মিডিয়াম টু ল' ফ্লেম কৰি লৈছোঁ। মিডিয়াম টু ল' ফ্লেম কৰি লৈছোঁ অকণমান। কৰি পেলাই মই ইয়াত উতলি থকা অৱস্থাতে মই ডিম এটা এনেকৈ ভাঙি লৈছোঁ বাতিটোত। উতলি থকা অৱস্থাতে মই ধুনীয়াকৈ এনেকৈ এটা চুকত দি দিম। এনেকৈ এটা চুকত এইটো দি দিছোঁ। আকৌ যিহেতু আমি 4জন মানুহ, গতিকে মই এনেকৈ 4টা কণী দিম। অলপ আঁতৰাই দিম যাতে লাগি নাযায়। এটা যদি এডোখৰত দিছোঁ, এটা এনেকুৱাত দিম, আকৌ এটা এনেকুৱাত দিম, এটা এনেকুৱাত দিম। 4টা কণী এনেকৈ দি দিম। এইদৰে মই 4টা ডিম এনেকৈ দি দিলোঁ। এনেকৈ ধৰিব পাৰিছে আপোনালোকে। এইটো এটা, এইখিনিতে এটা আছে, এইটো আৰু এটা এইখিনিত আছে। এই 4টা কণী এনেকৈ দি দিলোঁ। দি মই এতিয়া ঢাকোনখন লগাই দিছোঁ যাতে কণীৰ কুহুমটো ওপৰ ফালৰ পৰা ধুনীয়াকৈ সিজি যায়। এয়া মোৰ ৰেডি হৈ গ'ল আজিৰ জোলখন, আঞ্জাখন। আৰু ইয়াতে মই অকণমানকৈ জালুকৰ গুড়ি দিম। যিহেতু মই জলকীয়া বইল কৰি থেতেলিয়াই দিছিলোঁ, ইতিমধ্যে জলকীয়া বেছি হ'ল যেন লাগিছে, একদম নাকে চাকে ধৰি গৈছেগৈ। সেয়ে মই জালুক অকণমানেই দিম যাতে সোৱাদটো হয় বা চেণ্টটো হয়। মই অলপমান এনেকৈ কৰি ছটিয়াই দিছোঁ জালুক, বেছি নিদিওঁ, নহ'লে বহুত জ্বলা হৈ যাব, খাব নোৱাৰা হ'ব। আৰু ইয়াতে মই এতিয়া কচুৰি মেথি দিম অকণমান আৰু অলপ ধনিয়া দি দিম। সেয়া ইয়াতে মই কচুৰি মেথি দিলোঁ অকণমান আৰু অকণমান ধনিয়া পাত দিলোঁ। দি পেলাই মই এতিয়া এইখন অফ কৰি দিম আৰু ৰেডি হৈ গ'ল এইখন আঞ্জা। এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।